দেউতা যে ইমান দেৰি ঘৰলৈ অহা নাই, ৰাতি 9টা বাজি গ'লচোন। ইমান ৰাতি হ'ল আৰু এই মানুহজন এতিয়ালৈকে ঘৰলৈ অহা নাই। সদায় মদ খাই দেৰিকে আহে। ঘৰৰ কথা অলপো চিন্তাই নকৰেচোন, কেৱল মইহে চিন্তা কৰিবলগীয়া হয়। মা, এয়া চোৱা, মই ABCD লিখিলো। ভাল হৈছে, বহুত ভাল হৈছে। মইতো পঢ়িব লিখিব নাজানোৱে। তোমালোকে ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব। যোৱা, এতিয়াও যোৱা, পঢ়ি থাকাগৈ তোমালোক। মা, অহা সপ্তাহৰ পৰাই ছমহীয়া পৰীক্ষা আৰম্ভ হ'ব আৰু স্কুলৰ ফিজবোৰ দি কমপ্লিট কৰিব কৈছে। যদি ফিজ নিদিওঁ তেনেহ'লে পৰীক্ষাই দিবলৈ নিদিব আমাক। তোমালোকে অলপো চিন্তা নকৰিবা। মই স্কুলৰ পইচাখিনি যেনে তেনে কৰি হ'লেও যোগাৰ কৰি দিম। তোমালোকে স্কুলত দি দিবা আৰু ভালকৈ পৰীক্ষা দিবা। মই তোমালোকৰ কাৰণে ভাত বনামগৈ। ভাত খাই সোনকালে শুই থাকিবা, কালি স্কুলো আছে নহয় তোমালোকৰ। আজি লাও পানীখিনি খাই বহুত ভাল লাগিলে। অহাকালিও তহঁতি আহিবি দেই, একেলগতে খাম আমি। সদায় সদায় মই খুৱাই থাকিব নোৱাৰো দেই তহঁতক। মই সাধাৰণ কোম্পানী এটাতহে চাকৰি কৰোঁ, সেইবুলি আৰু তহঁতক সদায় সদায় মদ খুৱাই থাকিম নেকি? অহাকালি তহঁতি খুৱাবি আৰু মই খাম। মোৰ কথাচোন তহঁতি জানই, মোৰ ঘৰত দেউতাৰ গা ভাল নাই। দেউতাক ডক্তৰৰ ওচৰত দেখাবলৈকে টকা পইচা নাই, আৰু মইনো তহঁতক কেনেকে খুৱাওঁ তহঁতি নিজে ভাবিছাচোন। হ'ব দে, তই কান্দিব নালাগে। মই তোৰ দুখ বুজি পাইছো, তই আমাক খুৱাব নালাগে। যদি তই অহাকালি আমাক খুৱাব লাগিব। তহঁতৰ ঘৰতো কাৰোৰে বেমাৰ হোৱা নাই, আৰু নোখোৱালে নহ'ব, খুৱাবই লাগিব। এই মানুহজন কোনো কামৰে নহয়, কেৱল মদ খাবলৈহে জানে। মানুহৰ ঘৰে ঘৰে খাৰু বিক্ৰী কৰি কৰি যি 2 পইচা পাওঁ, সেই পইচাৰে ঘৰখন চলাইছো। লগতে ছোৱালী দুজনী পঢ়া খৰচো উলিয়াইছো। স্কুলত যদি ফিজ নিদিয়ে তেনেহ'লে সিহঁতক পৰীক্ষাই দিবলৈ নিদিব। মই যেনে তেনে য'ৰ পৰা হ'লেও পইচা যোগাৰ কৰি দিবই লাগিব। যেতিয়াই দেখো কেৱল মদ খাই ঘূৰি ফুৰে। ঘৰৰ কথা যে চিন্তা কৰিব লাগে সেইবোৰ অলপো ভাবিয়ে নাচায়। ছোৱালী দুজনী পঢ়াৰ কাৰণে কিমান খৰচ, সেইবোৰ অলপমান ভাবিছেনে আপুনি? আমি কি খাইছো, কি পিন্ধিছো, সেইবোৰ আপুনি কেতিয়াবা চিন্তা কৰেনে? মানুহৰ ঘৰে ঘৰে খাৰু বিক্ৰী কৰি কৰি ঘৰখন যে মই কেনেকে চলাই আছো কেৱল মইহে জানো। তুমি আজিকালি বহুত কথা ক'বলৈ শিকিছা। গিৰিয়েকক কেনেকে কথা কয় সেইখিনি ভালকে বুজি ল'বা, নহ'লে কিন্তু কথা বেয়া হ'ব। আপোনাক ভাল কথা ক'লে আপুনি কেৱল গালি পাৰিবলৈহে জানে। মই আপোনাক বুজাই বুজাই ভাগৰি পৰিছো, আপুনি অলপো নুবুজে এই ঘৰখনৰ কথা। ছোৱালী দুজনীও ডাঙৰ হৈ আহিছে, খৰচবোৰ বাঢ়ি বাঢ়ি গৈ আছে, আৰু মই অকলে অকলে কিমান কাম কৰিম। আপুনি কিয় মোক অকণো সহায় কৰি নিদিয়ে? এই খাৰু বিক্ৰী কৰি কৰি তই মোক বহুত কথা শুনাইছ। আজি এই খাৰুখিনি মই পেলাই দিম। ভণ্টি, দেউতা আহিলে চাগে মদ খায়, আৰু মাক সদায় নিচিনা আজিও গালি পাৰিছে। দেউতাইনো কিয় মদ খায়? মায়েছো কিমান কষ্ট কৰে আমাৰ কাৰণে। গোটেই দিনটো লোকৰ ঘৰে ঘৰে খাৰু বিক্ৰী কৰে, আৰু সেইখিনি পইচা গোটাই থৈছে আমাৰ কাৰণে কেৱল। আমি সেইকাৰণে আৰু বেছি কষ্ট কৰি ভালকৈ পঢ়িব লাগিব, তেতিয়াহে মায়ে ভাল পাব, আৰু মাৰ কষ্টখিনি আমিয়ে বুজিব লাগিব। অ' বা, ব'লা আমি মাৰ ওচৰলৈ যাওঁ। অ' ব'লা। মা, তুমি নাকান্দিবা। আমি ভিতৰৰ পৰা সকলোবোৰ কথাই শুনিলো, তুমি নাকান্দিবা। মই কেৱল তোমালোকৰ কাৰণেহে কাম কৰি আছো। তোমালোক আছা বাবে মই জীয়াই আছো, আৰু তোমালোক ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱা, সেইটোৱেই মই চিন্তা কৰো সদায়। মোক সৰুতে মা দেউতাই নপঢ়ালে, সেইকাৰণে মই এতিয়া মানুহৰ ঘৰে ঘৰে কাম কৰি ঘূৰি ফুৰো। তোমালোক যাতে মোৰ নিচিনা কেতিয়াও নহয়। তোমালোক কেৱল পঢ়াৰ কথাই চিন্তা কৰিবা, মই তোমালোকৰ সকলোখিনি বস্তুৱেই যোগান ধৰি দিম। মা, তুমি অলপো চিন্তা নকৰিবা, দুখ নকৰিবা। আমি বা আৰু মই ভালকৈ পঢ়িম, আৰু ডাঙৰ হৈ আমি বহুত ডাঙৰ চাকৰি কৰিম। তুমি দুখ নকৰিবা। অ' মা, ভণ্টিয়ে ঠিকেই কৈছে। আমি বহুত কষ্ট কৰি পঢ়াৰ ক্ষেত্ৰত, আৰু এদিন নহ'লে এদিন আমি ভাল মানুহ হ'মেই। ৰুমি আইজনীও, আজি তোৰ বৃত্তি পৰীক্ষা আছে নহয়, ভালকৈ পৰীক্ষাটো দিবি। আৰু স্কুলৰ পৰা আহিয়ে ভাত মই বনাই থৈছো, ভাত খাবি, লগতে ভণ্টিকো ভাত কেইটামান খুৱাই দিবি। মই যাওঁ কামলৈ। মা, তুমি অলপো চিন্তা নকৰিবা। মই পৰীক্ষা ভালকৈ দিম, আৰু তোমাৰো নাম ৰাখিম। এতিয়া তুমি যোৱা কামলৈ, আৰু ময়ো স্কুললৈ যাওঁ। মোৰ ভাল ছোৱালীজনী। আয়ৈ আয়ৈ আয়ো, মোৰ কঁকালটো। হেৰা, তুমি কঁকাল বিষটো অলপো ভাল পোৱাই নাই নেকি? ব'লা ব'লা, ডক্টৰৰ ওচৰলৈ যাওঁ। ডক্টৰে এটা বেজি দিব, তেতিয়াই ভাল পাই যাবা তুমি। কি কৈছে আপুনি? ডক্টৰে বেজি দিব? নাই নাই, মই বেজি নলওঁ দেই। মোৰ বেজি লৈ বহুত ভয় লাগে। মই এনেকৈ দুদিনমান আৰাম কৰিম, একো কাম বন নকৰোঁ, তেতিয়া মোৰ নিজে নিজে কঁকাল বিষটো ভাল হৈ যাব। কি? তেনেহ'লে ঘৰৰ সকলোবোৰ কাম মই কৰিম? মই অফিচে যাম নে ঘৰৰ কাম কৰিম? হেৰি, মই কথা এটা ভাবিছোঁ। আপুনিও ঘৰৰ কাম কৰিব নালাগে। আমি কেৱল এসপ্তাহৰ কাৰণে কাম কৰা মানুহ এগৰাকীকে বিচাৰোঁ আহক, কেৱল এসপ্তাহৰ কাৰণে। তুমি কথাটো পিছে ঠিকেই চিন্তা কৰিছা, কিন্তু আমি হঠাতে কাম কৰা মানুহনো ক'ত পাম? খাৰু ল'ব নেকি? খাৰু একেবাৰে কম দামতে বিকিছোঁ, খাৰু ল'ব নেকি? কিবা বস্তু বিকিবৰ কাৰণে আহিছে চাগে। মই নালাগে বুলি কৈ পঠিয়াই দিওঁগৈ, ৰ'বা।
দাদা মই খাৰু বিকিবৰ কাৰণে আহিছিলোঁ ঘৰত কোনোবা মাইকী মানুহ আছে যদি ওলাই আহিবলৈ কওক বহুত ধুনীয়া ধুনীয়া খাৰু আনিছোঁ মানুহজনী ভাগৰ গা ভাল নাই তাই বহুত কঁকাল বিষ খোজ কাঢ়িবই নোৱাৰে তাইনো ক'ত আৰু এতিয়া খাৰু পিন্ধিব নালাগে আপুনি যাওক যাওক দাদা বহুত দূৰ খোজকাঢ়ি আহিছোঁ খাৰু বিকিবৰ কাৰণে আৰু আজি এপাত খাৰু বিক্ৰী হোৱা নাই ঘৰলৈও যাবলৈ হ'ল আপুনি কিবা এটা সহায় কৰক আপোনাৰ মানুহগৰাকীৰ কাৰণে খাৰু লৈ লওক যেতিয়া বেমাৰ ভাল হ'ব তাৰ পিছত পিন্ধিব পাৰিব বহুত ধুনীয়া ধুনীয়া খাৰু আনিছোঁ আপুনিচোন মোক বিপাঙতে পেলালে ৰ'ব মই মানুহগৰাকী সুধি লওঁ তুমি অলপমান যেনে তেনে কষ্ট কৰি হ'লেও বাহিৰলৈ আহাচোন ওলাই বৰ ধুনীয়া ধুনীয়া খাৰু আনিছে তোমাৰ পচন্দ হ'বই আহা বাহিৰলৈ আহা হয় নেকি ৰ'ব গৈছোঁ খাৰুখিনি কিন্তু বৰ ধুনীয়া লাগিছে দেই বাইদেউ বহুত ধুনীয়া ধুনীয়া খাৰু আনিছোঁ আপোনাৰ কোনযোৰ পচন্দ হৈছে খাৰুখিনি বহুত ধুনীয়া কিন্তু মোৰ ওচৰত খাৰু বহুত আছে মোক এতিয়া খাৰু নালাগে বেয়া নাপায় যদি খাৰু এযোৰ লৈ লওক আজি এপাত খাৰু বিক্ৰী হোৱা নাই নহ'লে ঘৰলৈ খালী হাতেৰে যাব লাগিব তই কেৱল খাৰুৱে বিক্ৰী কৰ নেকি আৰু বেলেগ কাম কৰ নে নকৰ নাই মোৰ নিচিনা নপঢ়া নুশুনা মানুহেনো ক'ত বেলেগ কাম পাম এই খাৰুৱে বিক্ৰী কৰোঁ সদায় যদি তই বেয়া নাপাৱ তই আমাৰ ঘৰত কাম কৰিবি নেকি এসপ্তাহৰ কাৰণে আমি কাম কৰা মানুহ এগৰাকী বিচাৰিয়ে আছিলোঁ এই ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা বাচন ধোৱা কৰিম কিয় নকৰিম মই য'তে যি কাম পাওঁ তাকেই কৰোঁ মই আপোনাৰ ঘৰত আজিৰ পৰাই কাম কৰিম এয়া ল টকা 1000 আজিৰ পৰা কৰিব নালাগে অহাকালিৰ পৰা কৰিবি আৰু সদায় আহিবি আপোনালোকক যে মই কেনেকৈ ধন্যবাদ দিওঁ ভাবিয়ে পোৱা নাই টকা পইচাৰ বহুত প্ৰয়োজন হৈ আছিল মোৰ বাইদেউ আপুনি চিন্তা নকৰিব মই সদায় আহি আপোনালোকৰ ঘৰত কাম কৰি যাম আৰু এই পইচাৰে এসপ্তাহ নহয় মই এমাহ কাম কৰি দিম আপোনালোকৰ ঘৰত তোমালোকেও পৰীক্ষা দিবলৈ পাবা পইচা যোগাৰ হৈ গ'ল মই যেনে তেনে পইচা যোগাৰ কৰিলোঁ তোমালোকে খালি ভালকৈ পঢ়া আৰু ভালকৈ পৰীক্ষা দিব লাগিব মা তুমি আমাৰ কাৰণে বহুত কষ্ট কৰিব পাৰা মই যেতিয়া ডাঙৰ হৈ চাকৰি কৰিম তেতিয়া তোমাক মই ক'তো কাম কৰিবলৈ নিদিওঁ সদায় ঘৰতে থাকিবলৈ দিম বৰষুণ ইমান ডাঙৰকৈ দিছে এৰাৰচোন নামেই লোৱা নাই এনেকৈ বৰষুণ দি থাকিলে আমাৰহে বিপদ এনেকৈ বৰষুণ দি থাকিলেচোন আমি স্কুলে যাব নোৱাৰিম যি এটা ছাতি আছে সেইটো ফুটা থকা গোটেই তিতিয়েই থকা হয় এটা বিপদ যোৱাৰ লগে লগে আন এটা বিপদ আহে হে ভগৱান তুমি আমাৰ ৰক্ষা কৰিবা যতীন তই যে ইয়ালৈ আহিছ তই পইচা আনিছনে আমি কিন্তু তোক খুৱাবলৈ নাই মোৰ ওচৰত এতিয়া 1 টকা এটাও নাই কিন্তু যেতিয়া মোৰ ওচৰত পইচা থাকিব তেতিয়া মই তহঁতক পেট ভৰাই খুৱাম তেনেহ'লে তোৰ ওচৰত যেতিয়া পইচা হ'ব তেতিয়াহে তই আমাৰ ওচৰলৈ আহিবি এতিয়া তই যা দেতা তুমি তিতিলা নেকি বাহিৰলৈ আৰু নাযাবা বহুত ডাঙৰ বৰষুণ দিছে হেৰি আপুনি ইয়াতে বহক মই ভাত বাঢ়ি দিওঁ খাই লওক মোক তোমালোকে পাৰিলে মাফ কৰি দিবা মই তোমালোকতকৈ বন্ধু কেইজনকহে আপোন বুলি ভাবিছিলোঁ ঘৰৰ কথা অলপো চিন্তাই কৰা নাছিলোঁ আৰু আজিৰ পৰা মই মদ খাবলৈ একেবাৰে এৰি দিলোঁ কাৰণ সকলো মানুহে স্বাৰ্থপৰ পানী ক'ৰ পৰা পৰিছে বৰষুণ জাকো ইমান ডাঙৰকৈ দিব ধৰিছে এতিয়া ভিতৰতো পানী পৰিছে গোটেই ঘৰটোতে পানী পৰিছেচোন এতিয়া কি হ'ব হেৰা উঠা গোটেই ঘৰত পানী পৰি শেষ উঠা হে ভগৱান ভিতৰতো পানী পৰিব ধৰিছে বাহিৰত ইমান ডাঙৰ বৰষুণ দিছে এতিয়া ভিতৰতো বৰষুণ দিব ধৰিছে এনেকৈ চাই থাকিলে নহ'ব কিবা নহয় কিবা এটা কৰিব লাগিব আহক আপুনি মোৰ লগত আহক এইবোৰ সকলো মোৰ কাৰণে হৈছে কেৱল মোৰ কাৰণে মই যদি ঘৰটো আৰু অলপমান ভালকৈ বনোৱা হ'লে তেতিয়াহ'লে কেতিয়াও ভিতৰত পানী নপৰিলে হ'লে আমাৰ এইটো অৱস্থা কেতিয়াও নহ'ল হ'লে আপুনি দুখ নকৰিবচোন বৰষুণ ৰাতিপুৱালৈকে এৰিব চাগে আৰু তেতিয়াতো সকলো ঠিকেই হ'ব আৰু তেতিয়া আমি ঘৰৰ টিংখিনিকে ভালকৈ লগাব লাগিব হেৰি শুনিছে বৰষুণ এৰাৰ নামেই নাই লোৱাচোন গোটেই ঘৰটোতে পানী হ'ল আৰু ময়ো কামলৈ যাব লাগে আজি এটা নতুন কাম পাইছোঁ তুমি কামলৈ যোৱা মই আজি ঘৰতে থাকিম মই ক'তো ওলাই নাযাওঁ আৰু ছোৱালী দুজনীও স্কুলৰ পৰা আহিবলৈ হ'ল নহয় তুমি যোৱা ঘৰৰ কথা অলপো চিন্তাই নকৰিবা ইমান ডাঙৰ বৰষুণ গোটেই ৰাতিটোৱে বৰষুণ দিছে বৰষুণ এৰাৰচোন নামেই লোৱা নাই আৰু ময়ো কামলৈ নগ'লে নহ'বই এসপ্তাহৰ কাৰণে পইচা আগতীয়াকৈ দি দিছে কিমান বিশ্বাসত মই যাওঁ কামলৈ যাওঁ বাইদেউ এয়া ল আমৰ জুচ মই বনাইছোঁ এইখিনি খাই দিয়কচোন আপোনাৰ গা বিষ সকলো ভাল হৈ যাব বাহ বহুত ভাল হৈছে খাবলৈ তই আহিয়ে গোটেই ঘৰৰ কামবোৰ কৰিছই লগতে মোকো ইমানেই যতন লৈছ মই দুদিনতে ভাল পাই যাম
বাইদেউ আপুনি যদি বেয়া নাপায় আজি মই ঘৰলৈ সোনকালে যাব পাৰিমনে? ইমান ডাঙৰ বৰষুণ দি আছে বাবে আমাৰ ঘৰত গোটেই পানী হ'ল আৰু ছোৱালী দুজনীও স্কুলৰ পৰা আহিব হ'ল নহয় এতিয়া। কি ঘৰৰ ভিতৰতো পানী পৰিছে আৰু এতিয়া ইমান ডাঙৰ বৰষুণত বানপানী কেতিয়া হয় ঠিকনা নাই। তহঁতি এটা কাম কৰিবি, আমাৰ ঘৰলৈকে গুচি আহিবি। হ'ব বাইদেউ, মই এতিয়া যাওঁ ঘৰলৈ। যদি বানপানী হয় তেনেহ'লে আমি সকলো আপোনাৰ ঘৰলৈকে গুচি আহিম। দেউতা, চাৰিওফালে বানপানী আৰু আমি এনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিলে আমাৰে বিপদ হ'ব। ব'লা আমি বাহিৰলৈ যাওঁ ব'লা। অঁ মাজনী, তুমি ঠিকেই কৈছা, ব'লা আমি বাহিৰলৈ যাওঁ। দেউতা, আমাৰ ঘৰটোচোন বানপানী ডুবি গ'ল। আমি এতিয়া ক'ত থাকিম? আৰু মাও ইমান দেৰি কামৰ পৰা অহা নাই। নাকান্দিবা মাজনী, মা আহিব, নাকান্দিবা। হঠাতে ইমান বানপানী হৈ গ'ল, এতিয়া মই ঘৰলৈ কেনেকৈ যাম? আৰু ছোৱালী দুজনী মানুহজনো বা ক'ত আছে? সহায় কৰা আমাক। আপোনালোকে চিন্তা নকৰিব আৰু ভয় নকৰিব, মই আপোনালোকৰ সকলোকে শিবিৰত থৈ আহিম। আপোনালোকে অলপো চিন্তা নকৰিব, মই আপোনালোকক সুৰক্ষিত ঠাইত থৈ আহিম, য'ত এতিয়ালৈকে বানপানী হোৱা নাই। আহক, নাৱত বহিব, আহক। জানা, মই যে তোমালোকৰ কথাই চিন্তা কৰি আছিলো। মোৰ ছোৱালীকেইজনীনো ক'ত আছে? আৰু আমিও তোমাৰ কথাই চিন্তা কৰি আছিলো। হেৰি, আপুনিও আহক ইয়ালৈ, নহ'লে বৰষুণত তিতিব। জানেনে, আপোনালোকক দেখিহে মোৰ মনটো ভাল লাগিছে, নহ'লে যে মোৰ ইমান চিন্তা হৈ আছিল। জানানে, বানপানী হৈ থকালৈকে বাৰু আমি ইয়াতে থাকিম, ইয়াতে খাম, কিন্তু বানপানী যেতিয়া কমি যাব লাহে লাহে, তাৰপিছত আমি ক'ত থাকিম? আমাৰচোন থাকিবলৈও ঘৰ নাই, ঘৰটো আমাৰ বানপানীত উটি গ'ল। অ' মা, এই মানুহজন যে দেখিছা, এইজন আমাৰ স্কুলৰ প্ৰিন্সিপাল হয়। আমাক চাগে কিবা সহায় কৰিবলৈ আহিছে। আপোনালোকক যে মই কিমানটা শিবিৰত বিচাৰিলোঁ, আপোনালোকক বিচাৰিয়ে পোৱা নাছিলোঁ। ভাগ্য ভাল যে আপোনালোকে ইয়াত আছে, আৰু ময়ো বিচাৰি পালোঁ আপোনালোকক। ছাৰ, আমাৰ ছোৱালীকেইজনী পঢ়াত ভালনে? আমি আকৌ নপঢ়া নুশুনা মানুহ যে, সিহঁতৰ পঢ়াৰ ক্ষেত্ৰত আমি অলপো সহায় কৰিব নোৱাৰোঁ। আপোনাৰ দুইজনী ছোৱালীয়ে পঢ়াত বহুত ভাল। আপোনাৰ ডাঙৰ ছোৱালী ৰুমিয়ে এইবাৰ স্কলাৰশ্বিপ পাইছে আৰু বহুতখিনি পুৰস্কাৰ পাইছে। আমি সেই পুৰস্কাৰখিনি দিবলৈহে আহিছোঁ। পুৰস্কাৰ? পঢ়াত ভাল হ'লেও পুৰস্কাৰ পায়নে? হয়, ঠিকেই শুনিছে আপোনালোকে, পঢ়াত ভাল হ'লেও পুৰস্কাৰ পায়। ৰুমিয়ে এটা ঘৰ পাইছে আৰু নগদ 10,000 টকা পাইছে। পঢ়া শুনাৰ সকলোখিনি খৰচ কেৱল চৰকাৰে বহন কৰিব। এতিয়াৰ পৰা আপোনালোকে ইয়াত থাকিব নালাগে, আপোনালোকে নতুন ঘৰত থাকিব, যিটো ঘৰ বনাই দিয়া হৈছে, আৰু তাত বিনামূলীয়াকৈ থাকিব পাৰিব। আৰু মই আপোনালোকক নিবলৈহে আহিছোঁ। ব'লক, মোৰ লগতে ব'লক। আজিৰ পৰা আপোনালোকৰে এইটো ঘৰ। এই ঘৰত সকলোবোৰ সা সুবিধাই কৰি দিয়া হৈছে। আপোনালোকে ইয়াতে থাকিব পাৰিব। আপোনাক যে মই কেনেকৈ ধন্যবাদ দিওঁ ভাবিয়ে পোৱা নাই। আপুনি আমাক এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিছে। মোক আপোনালোকে ধন্যবাদ দিব নালাগে, আপোনাৰ ছোৱালীক ধন্যবাদ দিয়ক। তাই কষ্ট কৰি পঢ়ি পিনে তাই বৃত্তি পৰীক্ষাত ভালকৈ পাছ কৰিলে, আৰু সেইকাৰণে এনেধৰণৰ উপহাৰো পাইছে। মাজনী, মই তোমালোকৰ পঢ়াৰ ক্ষেত্ৰত কেতিয়াও সহায় কৰি দিব পৰা নাছিলোঁ। পাৰিলে মোক মাফ কৰি দিবা। কিন্তু আজিৰ পৰা মই কেৱল তোমালোকৰ কাৰণে কষ্ট কৰিম। তোমালোকে যাতে আৰু উচ্চ শিক্ষা ল'ব পাৰা, তাৰ কাৰণে মই দুগুণ কষ্ট কৰিম।